এখন ভিডিঅ'টো দেখাইছিলোঁ দীক্ষাক ইফালে যাব পাৰে তো এইটো ৰাস্তাটো আৰু বৰ্তমান মই যাম ইফালে। আমি এতিয়া গৈ আছোঁ ৰাস্তাটো ইপাৰ আৰু সিপাৰ পথাৰেই পথাৰ। হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল টেপচিছ ব্লগ। বৰ্তমান গৈ আছোঁ নাৰ্চাৰী এখনত, আনি তাতে গৈ ভিডিঅ'টো কৰিম। এতিয়া বৰ্তমান গৈ আছোঁ এইটো দীক্ষাগৰ ৰাস্তা। চাই থাকক ভিডিঅ'টি সম্পূৰ্ণকৈ। এতিয়া ৱাল বনাই দিছে স্কুলখন। ইয়াতে পঢ়িছিলোঁ মই দীক্ষাক প্ৰাথমিক বিদ্যালয়। ইফালে বাঁহ গছ আছে আৰু ৰাস্তাটো অলপ অলপ বোকা, তথাপিও যাব পাৰে। এইখিনি বাঁহ গছ আছে কাৰণে অলপমান ঠাণ্ডা লাগিছে। আহি পালোঁ আৰু অলপ আছে, চাই থাকক ভিডিঅ'টো। তাত কি কি দেখা পাওঁ দেখাবলৈ চেষ্টা কৰিম আপোনাক। আহি পালোঁ এতিয়া। সেয়া মা কামাখ্যা নাৰ্চাৰী। এইখিনি ছিগি গৈছে, দেখা পোৱা নাই বাৰু পোষ্টাৰখন। তো গাইজ আহি পালোঁ এতিয়া। এয়া চাওক, হাৱেশ্বৰখনত মই যাই পোৱা নাই বাৰু। বাকী ইয়াতো মই ফাৰ্ষ্ট টাইমে আহিছোঁ। ইয়াতে গোটেই ফলৰ বস্তুবোৰেই পোৱা যায়, গোটেই ফল গছবোৰ আছে ইয়াত। এইবিলাক গোটেই লেচু গছ হয়। নাৰ্চাৰীখনৰ ইপাৰে আছে এইবিলাক পাহাৰ পথাৰ, এইবিলাক আছে পুৰা সেউজীয়া। মোৰ কিন্তু বহুত ভাল লাগিল। এইবিলাক দং আছে, পথাৰ আছে। আপোনালোকে মোৰ ভিডিঅ'ত এইকেইদিন পুৰা পথাৰ পাহাৰ, সেউজীয়া পাহাৰ পথাৰ এনেকৈ দেখা পাই আছে। বেয়া চেয়া নাপাব আৰু দেই, অলপমান দেখাই দিলোঁ আৰু। তথাপিও মানুহকেইজনী বোলে পাহাৰত গৈছিলে, মাত দিছিলোঁ, কিবা কিবি সুধিলে। আৰু ওচৰৰে হয় যি এই ফলবিধ আপোনালোকে খাই পাইছেনে? মই কিন্তু খাই পোৱা নাই দেই, জনাবচোন আপোনালোক। বেদলাক ফল বোলে পকাই নাই, দেখাই দিলোঁ আপোনালোকক। পকা নাই, এয়া চাওক পকা নাই, সেইটো কাৰণে আৰু লৈ যাবলৈ নাপাম। ইয়াতে নাচপতি গছ আছে, আপেল আছে, সেয়াও আপোনালোকক দেখাম। চাই থাকক ভিডিঅ'টো। এতিয়া গৈছোঁ চাবলৈ। এইটো হৈছে প্লামৰ গছ। এইবিলাক লেচু। চাওক এয়া অমৰা, ইমান সৰু গছডালতে অমৰা লাগিছে। চাওক না, চাওক না। তো খুৰাজনে আমাক এনেকৈ দেখাই আছে কি কি গছ আছে, কি কি ফল আছে। আপেলো আছে। আপেলডাল ভাবিছিলোঁ ডাঙৰ ডাঙৰ আপেল লাগিছে নেকি, বাট নাই, সৰু হৈছে আপেলটো। এটা লাগিছে এইটো। তো খুৰাজনে ইয়াতে কাম কৰে, পুলিবিলাকৰ প্ৰডাকশ্যন কৰে আৰু কলম দিয়ে বোলে, সেয়া কাম কৰে। তো এইটো হৈছে মালটা। মই আকৌ ভাবিছিলোঁ কমলাহে বুলি। দেখি বহুত খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? খাওঁ খাওঁ, কিন্তু ইয়াতকে আৰু এটা বস্তু খাওঁ খাওঁ লাগিছিলে যেতিয়া মই দেখিছিলোঁ। আপোনালোকৰো খাওঁ খাওঁ লাগিছেনে বাৰু? এয়া চাওক না, গুৰিতে লাগিছে আৰু বহুত ডাঙৰ ডাঙৰ ৰবাব টেঙা কেনা। চাওক না, গুৰিত লাগিছে ইমান এসোপা। চাওক এয়া চাওক, এইখিনি গোটেই মধুৰিআমৰে গছ আছে। বেলেগ বেলেগ ধৰণৰ, বেলেগ বেলেগ কালাৰ, ৰঙা এনেকুৱা টাইপৰ। কলাও আছে নে কি কৈছিলে, মই ভালদৰে ভিডিঅ' কৰিব নাপালোঁ। আৰু এইবিলাক গোটেই গছবোৰত কলম দি আছে, খুৰাজনে দিয়ে আৰু তেওঁৰ লগত এজন মানুহ আছে, তেওঁৱেই দিয়ে। খুৰাজনে আমাৰ কাৰণে মধুৰিআম আনি দিছে। এয়া খাওঁ আৰু। অ' বা, মোৰ কাৰণে দেখোন ডাঙৰটোৱে দিলে। এইটো এইকেইটাহে কমলা হয় ন? এইবিলাক চাইনা কি কি আছে অকণমান জোৰ জোৰকৈ? চাইনা কমলা। অঁ, এইটো বোলে চাইনা কমলা হয়। মালটা। অঁ, মালটা আছে, মৌচুমী আছে, তাৰপৰা তোমাৰ ৰামবুটাম আছে, আপেলো আছে, আপেল আছে, লাচি নেমু আছে, গোটেইবিলাকেই আছে আৰু। তো এইবিলাকে আছে, হয়। আমো আছে, আমো আছে। প্ৰায়ভাগ বেছিভাগ মানে ফলবিলাকে ইয়াতে পোৱা যায় আৰু। যেতিয়া পকিলে ইয়াত আহিব পাৰে, আপোনালোকে আহিব পাৰে আৰু নিব পাৰে। ইয়াৰ ওচৰৰ কোনোবা আছে যদি আহিব, যেতিয়া পকিব তেতিয়া দিছে নহয় হেৰি
নেটত দি দিছে তোমাৰ। এইবিলাক বেলেগতো পঠোৱা হয়, এইবিলাক হৈছে গোটেই আমৰ পুলি হয়। তো গাইছ আমি এতিয়া ঘৰলৈ যাওঁ আৰু বহুত ৰ'দো দিছে, গৰম লাগি গৈছে, ভাগৰে লাগি গ'ল ইমানখিনি। মধুৰিআমটো দিছে আৰু খাওঁ। মনৰ লক্ষ্য চাই মধুৰিআমটো ইয়াতে ক'লে খুৰাজনে ইয়াতে কাম কৰে, অলপমান কিছুমান কথা ক'লে কি কি আছে আপোনালোকক দেখাবলৈ চেষ্টাও কৰিলোঁ। নেক্সট বাৰ কেতিয়াবা আহিলে ফলখিনি লৈ যাম আৰু, পকাই নাই। গুগলত দিয়াও আছে, চাৰ্চ কৰিলে আপোনালোকে পাই যাব মা কামাখ্যাৰ নাৰ্চাৰী। ডাঙৰ হয় নাৰ্চাৰীখনো, ইয়াত আছে আৰু সেইফালে হাইৱে ওচৰতো আছে। যদি আজি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি মোৰ চেনেলত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব, নে কি কয়, ছাবস্ক্ৰাইবটো কৰি দিব আৰু। এতিয়া বাই বাই। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। পুনৰবাৰ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে লগ পাম। তেতিয়ালৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে লগ পাম তেতিয়ালৈকে, বাই বাই।